নমস্কাৰ গভুৰ প্লাছৰ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি এটা সুকীয়া সমাৱেশৰ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। অসমৰ বিভিন্ন প্ৰান্তৰ 2 শতাধিক খাটি খোৱা মানুহ তথা কেইবা সহস্ৰাধিকক জীৱন জীৱিকাৰ পথ দেখুৱাত বৰ্তি লোকৰ সমাৱেশৰ কেইটামান দৃশ্য এয়া। গুৱাহাটীৰ দিছপুৰস্থিত গড়কাপ্তানি বিভাগৰ প্ৰেক্ষাগৃহত 13 বছৰৰ অন্তত প্ৰথমবাৰলৈ অনুষ্ঠিত হয় এই সমাৱেশখন। সমাজৰ সাধাৰণ শ্ৰেণীৰ লোকক টেইলৰিং আৰু গাড়ী ড্ৰাইভিঙৰ জৰিয়তে স্বাৱলম্বী কৰি তোলাৰ মানসেৰে গঠিত জনকল্যাণ ট্ৰাষ্টে যোৱা দিনবোৰত নীৰৱে চলাই গৈছে সমাজত এক নীৰৱ বিপ্লৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অৱস্থিত 84টা টেইলৰিং চেণ্টাৰৰ যোগেদি ইতিপূৰ্বে 11,335 গৰাকী আৰু 35 গৰাকীক সুলভ মূল্যত প্ৰশিক্ষণ প্ৰদান কৰাৰ সমান্তৰালকৈ 4টা ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা 4,068 গৰাকীক ড্ৰাইভাৰ ৰূপে গঢ়ি তুলিছে আৰু তেওঁলোকক স্বাৱলম্বী হ'বলৈ পথ দেখুৱাইছে। ভৱিষ্যতৰ কাৰ্যপন্থা আৰু বিভিন্ন দিশ সম্পৰ্কত আলোকপাত কৰা সমাৱেশখনত জনকল্যাণ ট্ৰাষ্টৰ সভাপতি হৰ্ষদেৱ আৰ্য, সম্পাদক বাসৱানন্দ গোস্বামী, অসম দক্ষতা বিকাশ বিভাগৰ MD অংকুৰ জৈন, প্ৰশান্ত ভুজৰ বৰুৱা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট লোকে স্বাৱলম্বন আৰু দক্ষতা বিকাশ সম্পৰ্কত বক্তব্য আগবঢ়ায়। ভাৰত মাতাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনত উত্তৰ পূৰ্বাঞ্চল আৰু বিহাৰৰ সামাজিক ক্ষেত্ৰত সেৱা আগবঢ়াই অহা TID চমুকৈ ট্ৰাইবেল ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এণ্ড এডুকেশ্যন ট্ৰাষ্টেও সহযোগ কৰে। এই ট্ৰাষ্টটোৱেও 800 সংস্কাৰ কেন্দ্ৰৰ যোগেদি সমাজৰ পৰা বিভিন্ন কুসংস্কাৰ নিৰ্মূলৰ বাবে কাম কৰি আহিছে। সমাজত সাধাৰণতে ব্যাপকভাৱে প্ৰচলন ঘটা মদ নিবাৰণ, সাম্প্ৰতিক সময়ত দেখা দিয়া লাভ জেহাদৰ দৰে দিশসমূহক এই ট্ৰাষ্টে সমাজত পৰা উৎখাত কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছে। তাৰোপৰি 6 জিলাত 1300তকৈও অধিক মানসিক ৰোগীক মাত্ৰ 200 টকাত মাহিলী চিকিৎসা প্ৰদান কৰি অহা বুলি জানিব পৰা গৈছে এই ট্ৰাষ্টৰ যোগেদি। Sound रहा नहीं of skilled labor in various lines. So our idea was to start training facilities and train these young boys and girls from semi-rural areas and rural areas. When they are trained, they can come up with newer ideas, new energy, and then get engaged in various industries. দক্ষতা বিকাশ মিশনৰ MD হিচাপে 1 বছৰ আগতে জইন কৰিছোঁ। দক্ষতা বিকাশ ক্ষেত্ৰত মই দেখিলোঁ কি আমাৰ কাম চলি আছে, বহুতখিনি কাম চলি আছে আৰু আমি ভাল ৰিজল্টৰ কাৰণে কাম কৰি আছোঁ। তথাপিও এটা যি ৰিভলিউশ্যন টাইপ হ'ব লাগে, ক্ৰান্তি টাইপ হ'ব লাগে, এনেকুৱা মই গ্ৰাউণ্ডত দেখা নাই। 1 বছৰমান মোকতো লাগি গ'ল। বহুতখিনি কমপ্লেক্সিটি থাকে, কামটো ইমান চিধা নহয়, যিমান সিধা লাগে ইমান সিধা কাম নহয়। আৰু মইতো পুলিচৰ পৰা আহিছোঁ, পুলিচৰ আমাৰ কাম জন হয় বহুত ফাষ্ট হয়। কৰিলোঁ কি স্কিল ডেভেলপমেণ্ট ক্ষেত ইমান ডাঙৰ ক্ষেত, তাক কি কৰিলে আমি মেক্সিমাম গ্ৰাছৰুট লেভেলত কণ্টেক্ট ৰাখিব পাৰিম, এই চিন্তা কৰি আমি যেতিয়া আৰম্ভ কৰিলোঁ তেতিয়া এই 2টা প্ৰফেশ্যন যি আৰম্ভ হ'ল, 2টা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম যি আৰম্ভ হ'ল, ড্ৰাইভিং স্কুল আৰু টেইলৰিং স্কুল।